নমস্কাৰ বন্ধুসকল, মই অজয় অসমে আপোনালোকক স্বাগতম জনাইছোঁ। মই অন্য এটা ভিডিঅ'লৈ আপোনাৰ নেজ নাইকিয়া কুকুৰৰ বিষয়ে ক'বলৈ লৈছোঁ। বলীয়া কুকুৰ অসমত বহুত কিবা কিবি বকি থাকে। অকাত তাৰ অকাতৰ বিষয়ে মই ক'বলৈ লৈছোঁ। অকাতৰ বিষয়ে কথা কয়, অকাত ক'ৰ পৰা হৈছে তাৰ? ইউটিউব খুলিছে, ইউটিউবৰ পৰা পইচা পাইছে, ফেচবুকৰ পৰা পইচা পাইছে, তাৰ অকাত হৈছে। আৰু অকাতৰ কথা কয়, তাৰ অকাত কি আছে? অসমত অকাত নাই, অকাতৰ কথা কয়। খালি ফেচবুকটো খুলিবই নোৱাৰি, ইউটিউব খুলিবই নোৱাৰি, অকাতৰ কথা কয়। মানে কি? সি নিজকে বহুতে ভাবিছে ওপৰৰ মাল বুলি। একো ঘণ্টাটো নহয়। অসমত এটা ফলক লগৰ কিমানজন ইউটিউবাৰ আগবাঢ়ি গ'ল, ওপৰলৈ গ'ল। মিষ্টাৰ ৰাজা, অসমত ডিম্পু বৰুৱা সমান আছিলে। কিন্তু আজি ডিম্পু বৰুৱা, মিষ্টাৰ ৰাজা কিমান ওপৰত, কিমান হাই লেভেলৰ সি নিজেই নাজানে। আৰু সি অকাতৰ কথা কয়। নিজকে অকণমান চম্ভালি ল'ব লাগে। অসমত একো অকাত নাই, কাম নাই, ফাল্টু। আৰু ভিডিঅ' তাৰ ভিউজ নাহে দেখি এনেকুৱা কথা কয়, অকাতৰ কথা। আৰু সেইবোৰ হাঁহ পাৰ খাই দেখুৱাই যে, সেইবিলাক কাৰ ঘৰত নাই? প্ৰত্যেকৰ ঘৰতে আছে। খাওঁ বুলি ক'লে আমিও পাওঁ এটা হাঁহ। কিন্তু ইমান মূৰ্খ নহয় বা ইমান লুভীয়া নহয়। মানুহক যে খাই দেখুৱাব লাগে, কিবা কৰিব লাগে, এনেকুৱা নহয়। ইমান অকাতৰ কথা নকবি। যিমানৰ মানুহ সিমানত থাক। অসমত কাম নাই। লগৰ মানুহ কিমান ওপৰলৈ গ'ল। আকৌ কৈছোঁ, মিষ্টাৰ ৰাজা কিমান ওপৰ, কিমান ছাবস্ক্ৰাইবাৰ হৈ গ'ল, কিমান ভিউজ আহে। আৰু ডিম্পু বৰুৱাৰ কথাটো নকওঁৱেই, কিমান ওপৰত। লগতে ইউটিউবাৰ, লগতে ইউটিউব খোলা। আৰু অসমত আজি তলত এনেকৈ উঠিব চাই এনেকৈ নামিছে। আৰু বাকী ইউটিউবাৰ এনেকৈ গৈছে। কাম নাইতো। বাকী এনেই আহি পিনে ফেচবুকত আহি, ইউটিউবত আহি বেল এখিনিমান দখাবি টকা ক'ৰ পৰা আছলিয়ে না নকলিয়ে না, কিবা এইবোৰ চাইনিজ মালৰ কথা, গেৰাণ্টি নাইকিয়া মাল। চাইনিজৰ যেনেকৈ টিপ টাপকৈ লাইটখিনি জ্বলে, দুদিনমান জ্বলে আৰু তাৰপিছত খতম ব্লক। চাইনিজ মাল। অসমত এটা চাইনিজ মাল হয়, চাইনিজ। আৰু কমেণ্টৰ কথা কয়, কমেণ্ট বেয়া চবেই কয়, চবেই গালি পায় বুলি কয়। গালি কেলৈ নাপাৰিব? ইমান অকল অকাতৰ কথাই কয়। কি অকাতডাল মানে কি? অসমৰ ৰাইজক বুজাই দিব লাগে অকাতৰ কথা। পগলা কুকুৰ গোটে, পগলা কুকুৰে ভৌ অনবৰত ভুকি থাকে। অসমত কি পগলা নেকি? পগলা কুকুৰ নেকি? চালা অকল অকাত কি আছে কি? অকল অকাততেই যাওঁ। সেই দোকানত সজাই থোৱা পুতলা এটাও ধুনীয়া কাপোৰ এযোৰ পিন্ধে, ভাল কাপোৰ এযোৰ পিন্ধে, সজাই থয়। অসমত তাৰ অকাতৰ কথা কয়। নিজকে যদি অকাত কৰি থকাটো কিমান কি বুজি পায় মানুহে, কিমান মূৰ্খামি নিজকে ভাল বুজোৱাটো। আৰু সি অকাতৰ কথা কয়। অসমত ৱাও। এটা হাঁহ লৈ যে চোবালে অকাত নহয়। এই পাৰ্চেলটো দেখুৱাই যে অকাত, ইমান দামী মাল, কাৰোবাৰ অকাত আছে নেকি? সেইবিলাক কথা কৈ লাভ নাই। আজিকালি এনেকুৱাই মানুহ আছে, তাতোতকৈ দামী বস্তু লয়, মানুহক এনেই দি দিয়ে। আৰু তই কওঁ অকাতৰ কথা। এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু অসমত ওচৰলৈ পঠিয়াই দিয়ক। সি নিজেই বুজি পাওক অকাতৰ কথা। তাৰ যে অকাত কৈ কিমান, তাৰ অকাতৰ কথা কিমান ৰাইজে বুজি পাইছে। সেইকাৰণে চবেই এই ভিডিঅ'টো কিমান পাৰে শ্বেয়াৰ কৰক আৰু অসমত ওচৰ পৰক। আৰু অসমত আৰু নিজে বুজি পাওক অসমত অকাতৰ কথা কৈ থাকি লাভ নাই।